হেল্ল' এভৰিৱান, হেপাৰৰ বাটৰ অন্য এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নিশ্চয় আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। কিন্তু আমি সকলো ভালে থাকিবই লাগিব। দেখিছোঁই নহয়, দেশৰ পৰিস্থিতি আকৌ বেয়া হৈ আহিছে। বাহিৰলৈ আমি বিভিন্ন কাৰণত ওলাবই লাগিব। তাৰ উপৰিও আমি মুখত মাস্ক আৰু হাতত চেনিটাইজাৰ ইউজ কৰিব লাগিব। নিজকে সাৱধানে ৰখাটো আমাৰ খুবেই প্ৰয়োজনীয় হৈ পৰিছে এতিয়া, যিহেতু লাহে লাহে পৰিস্থিতি আকৌ বেয়া হৈ আহিছে। সেইকাৰণে আমি সকলো সাৱধানে আৰু নিয়ম মানি চলিবই লাগিব। এতিয়া বাজিছে 11টা। এইকণ সময়তে আমাৰ ঘৰলৈ সদায় এটা বস্তু আহে। ব'লক আপোনালোককো দেখাম, মোৰ লগতে চাব পাৰিব আপোনালোকেও। আমাৰ গেটৰ দি সোমাই আৰু বাহিৰৰ গেটৰ দি সোমাই ইফালে বাৰীলৈ গুচি যায়। ব'লকচোন কি বস্তু সেইটো আপোনালোকে চিনি পায় নে নাপায় মোক কমেণ্ট কৰি জনাব। আৰু তাৰ লগতে থাকিব আজি এটা ৰেচিপি আপোনালোকক বনাই দেখাম। ব'লক তেন্তে এয়া আহক, মনে মনে যাওঁ। আহি গ'ল বস্তুটো। এয়া দেখিছে নহয়, ৰৈ আছে। এনেকৈ অকণ সময় ৰৈ থাকে। আপোনালোকে ধৰিব পাৰিছেনে বাৰু সেইটো কি বস্তু? এনেদৰে অলপ সময় ৰৈ থাকে, কিন্তু লৈ পেলাই লাহে লাহে আকৌ আহিবলৈ ষ্টাৰ্ট কৰে। এনেদৰে দেখিবলৈ কিন্তু বিৰাট ভয়ানক হয়। দেখিছে নহয়, লাহে লাহে আহিবলৈ এনেদৰে ষ্টাৰ্ট কৰে। চিনি পাইছেনে আপোনালোকে? মই ৰোৱা ফুলখিনিৰ কাষে কাষে এনেদৰে আহি থাকে। এইটো হয় গুই। ৰেগুলাৰ প্ৰায় এনেদৰে আহে আমাৰ তালৈ। আহি ঘৰৰ কাষেদি চুপে চাপে গৈ থাকে। প্ৰথমতে মই দেখি ভয় খাইছিলোঁ, কিন্তু এতিয়া দেখি দেখি অভ্যাস হ'ল যে ভয় নোখোৱা হ'লোঁ। সেইকাৰণে আপোনালোকক দেখাইছোঁ, চাওকচোন কেনেদৰে যায়। জেওৰা পাৰ হৈ বাৰীৰ চাইডে সোমাই গৈছে। সেইফালে গৈ আছে লাহে লাহে। ইফালে কিবা গাঁত আছে নেকি, সোমাই যাবগৈ চাগে। সোমাই গৈ আছে। আস্তে আস্তে এনেদৰে সোমাই যাবগৈ। মই আৰু ল'ব নোৱাৰিম কিজানি, আৰু ল'ব নোৱাৰিম। হেল্ল' গাইজ, মই এতিয়া ৰেচিপিটো বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এনেদৰে ৰঙালাও মিডিয়াম চাইজত কাটি ল'লোঁ, দুটা লগতে আলু। এতিয়া এইখিনি হৈছে বৰালি মাছ। এনেদৰে মই ভাজি লৈছোঁ। বিৰাটেই ফুটে, অলপ কষ্ট হয় ভাজিবলৈ, সেইকাৰণে অলপ আঁতৰি আঁতৰি ভাজি ল'লোঁ। এতিয়া মাছ ভজাৰ তেলত মই দিলোঁ পিঁয়াজখিনি। পিঁয়াজখিনি প্ৰায় ভাজা হৈছে, মই দিলোঁ ৰঙালাও চব্জিটো। ভালদৰে এইখিনি লৰাই ল'ম। এতিয়া এড কৰিছোঁ নিমখ আন্দাজমতে। এতিয়া এড কৰিছোঁ হালধি গুড়া আন্দাজমতে।
এতিয়া এড কৰিছোঁ আধা চামুচ জিৰা গুড়া, অকণমান সোৱাদ অনুযায়ী চেনি ইউজ কৰিছোঁ, মিট মছলা আধা চামুচ, চৰ জোখাই, ধনিয়া গুড়া আধা চামুচৰ জোখাই, এতিয়া ভালদৰে লৰাই দিম। সিজিবৰ কাৰণে অকণ সময় মই ঢাকি দিম। এতিয়া ঢাকি পেলাই উদঙাই দিছোঁ। অলপ ভালদৰে লৰাই দিম এতিয়া। এনেদৰে ঢাকি অকণ সময় আকৌ লৰাই দিম। চাওক প্ৰায় সিজিছে। এতিয়া মই পানী ইউজ কৰিছোঁ। অলপ উতলিবলৈ দিলোঁ, তাৰ পাছতে মই মাছখিনি দি দিছোঁ। মাছখিনি দিয়াৰ পাছত মই অলপ সময় উতলিবলৈ দিম। তাৰপিছতে মোৰ ৰঙালাও কাৰী ফ্ৰাই হৈ গৈছে। এতিয়া মই নমাই থ'ম। আজি ভিডিঅ'টো কেনে পালে জনাবলৈ নাপাহৰিব। আকৌ এটা পুনৰ ভিডিঅ' সৈতে মই উপস্থিত হওঁ আপোনালোকৰ মাজত। আজিলৈ বাই বাই।